আজি যোৰহাট বুলি ক'লে বিমান বৰুৱাৰ কথা কয়, যোৰহাট বুলি ক'লে জহিৰুদ্দিন হেডমাষ্টাৰৰ কথা কয়, আৰু যোৰহাটৰ সেই ঐতিহ্য আমাৰ কৃষ্ণকান্ত সন্দিকৈৰ পৰা আৰম্ভ কৰি আৰু অনেক মানুহে মই নাম ক'ব নিবিচাৰো তেওঁলোকে সমৃদ্ধ কৰি লৈ গৈছে। আজি আপুনি চাওক সমগ্ৰ পৃথিৱীতে শিক্ষকক কৌশলীভাৱে আৰু কেতিয়াবা প্ৰত্যক্ষভাৱে অৱজ্ঞা কৰা, অপমান কৰা, অৱমাননা কৰা, শিক্ষকক বহুৱাই থৈ কেতিয়াবা অপ্ৰাসংগিক অপ্ৰয়োজনীয় কথা কোৱাৰ এটা মানসিকতা বৃদ্ধি পাইছে। আৰু সেইবাবে ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনা কটন কলেজত মোক পঢ়োৱা মোৰ শিক্ষাগুৰু তেওঁৰ এটা গান উন্মোচন, ভায়লিন বজাই সত্যেন চৌধুৰী, লগত আছে অমৰজ্যোতি চৌধুৰী, ইন্দ্ৰভট্ট, মৃদুলা দাস আৰু কটন কলেজৰ উপাচাৰ্য ৰমেশ ডেকা। ডেকাৰ বাহিৰে বাকী গোটেইকেইজন মোৰ শিক্ষাগুৰু। বাৰে বাৰে সত্যেন চৌধুৰী ছাৰ তেওঁ কৈছে যে মই এজন সাধাৰণ শিক্ষক। মই কওঁ সকলো শিক্ষক অসাধাৰণ নহ'ব পাৰে, কিন্তু মই বিশ্বাস কৰোঁ অসমক ভাল পোৱা, যোৰহাটক ভাল পোৱা, কাকজানক ভাল পোৱা অধিকাংশ শিক্ষকেই ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ বাবে, উত্তৰণৰ বাবে, বৌদ্ধিক বিকাশৰ বাবে তেওঁলোক সমৰ্পিত।